চেক আউট কৰিছোঁ আৰু ইয়াৰ পাছতে আমি আমাৰ 6টা বজাত ট্ৰেইন আছে। 6টা বজাত ট্ৰেইনত উঠি পেলাই আমি ৰাতিপুৱা 3:30, 4টা, 5টা এনেকুৱা ভিতৰত পাই যাম। গতিকে ইয়াৰ পৰা ওলাই দিওঁ। ফাৰ্ষ্ট টাইম উঠিছোঁ এনেকুৱা এখন ৰিক্সাত, ফেৰী নিছে। আগত দেখিছিলোঁ, এতিয়া উঠিছোঁ। ষ্টেচনত ৰৈ আছোঁহি আৰু এয়া আমাৰ বেগ গোটেইকেইটা বান্ধি কৰি থৈ দিছোঁ আৰু লগৰকেইজন গৈছে বাহিৰৰ দোকানত। তো মই এতিয়া ইয়াতে আছোঁ আৰু 6টা বজাত ট্ৰেইন আছে, গতিকে ৰাতিপুৱা পামগৈ। A few moments later. ট্ৰেইন আহি পাবহি 6:30 বজাত আৰু এতিয়া যিহেতু বহুত সময় হৈ গৈছে আমি ট্ৰেইন ষ্টেচনত থকা, গতিকে কিবা এটা খাব আহিছোঁ। কিবা এটা খাব মানে ৰুটি লৈছোঁ খাবৰ কাৰণে। তাৰপিছত 6:30 এতিয়া সময়টো 5:44 হৈছে আৰু বেছি সময় নাই, 6:30 বজাত আহিব। কিবা এটা খাই পেলাই আৰু যাম আৰু লাহে লাহে। খোৱা বস্তু লোৱা হৈ গৈছে আৰু এতিয়া সুমিতা ফোন কৰিছে যে ট্ৰেইন আহি পাই গৈছেহি। তাতে আমি গৈছোঁ। আমি এতিয়া আহি আছোঁ, আহি পাইছোঁহি। মানে সোনকালে আহিছে, 6:10 পাই গ'লহি। এতিয়া তাৰ ষ্টেচনত আহি আছোঁ, মানে ট্ৰেইনত উঠিবৰ কাৰণে আহি আছোঁ। फाइनली ट्रेन उठिलो। सुमित আছে এফালে। मिलके आपका टोटल कितने लोग हैं? 3 लोग हैं। अच्छा, एक बात है कि एक्चुअली मेरा क्या आप स्विच कर सकते हैं? 3 नंबर जिसका उसको बोलिए हमारा, और मैं ये चाहता हूँ कि मेरा एक्चुअली फैमिली है, तो मेरा 3 सीट 68 16 है। हमारा 12 वैसे ही सेम है, 68 16 70। पानी पानी पानी। तो क्या आप काइंडली वहाँ पे स्विच कर देंगे ताकि हम लोग फैमिली एक साथ रह सकते हैं? अगर कर सकते हैं 16 70 अपने आप किसी और से এতিয়া আমি ওলাইছোঁ লাহে লাহে। ট্ৰেইন ষ্টাৰ্ট হৈছে। বাই বাই কলকাতা। সুমিতা কথা পাতি আছে, এইফালে অমিত আছে। কলকাতা নেক্সট স্টেশন मॉर्निंग में गरम चाय। আমি নলবাৰী পাৰ হৈ আহিছোঁ আৰু ইয়াতে আমি ৰঙীয়া পাম। আমি গাড়ী ধৰিব লাগিব। কি হয় গাড়ী পাবলৈ নাই। গুৱাহাটীত মিটিং আছিলে, চবেই জানে। চাওঁ কি হয়। ডাঙৰ সময় হৈ গৈছে লাহে লাহে। ৰঙীয়া ষ্টেচন পালোহি, পাইছোঁহি ৰঙীয়া ষ্টেচন। এতিয়া আহি ৰঙীয়া ষ্টেচন পাইছোঁহি আৰু এতিয়া গুৱাহাটী যাবৰ কাৰণে কোন ট্ৰেইন যাব তাৰে সুধি পেলাই গুৱাহাটী যাওঁ, যিহেতু ইয়াত মিটিং আছে। ইয়াত সোধা হৈ গৈছে আৰু ইয়াত এতিয়া কোনো ট্ৰেইনৰ ফেচিলিটি নাই। আমি আজি বাছেৰে যাব লাগিব আৰু এতিয়া আমি আহি আছোঁ টমটম দি পেলাই। গাড়ীত উঠিছোঁ ষ্টেণ্ডত যাবৰ কাৰণে। তাৰপৰা ষ্টেণ্ডৰ
নগাঁৱৰ গাড়ী উঠিম আৰু আমি গাড়ী পালোঁ আৰু এইফালে দেখি পিছত বৰষুণ আৰু এইফালে যাম, গতিকে একো কৰিব পৰা নাই, যাবও পৰা নাই, বহুত সময় হৈ গৈছে ৰখি আছোঁ এনেকৈ। ফাইনেলি আহি ঘৰ পালোহি আৰু এতিয়া ফ্ৰেছ হৈ ল'লোঁ, অকণ কাপোৰ চাপোৰ সলালোঁ। আৰু গতিকে যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।